গাইজ তোমালোকৰ লগতো এনেকুৱা হয়নে এনেকা ৰেডি হৈ কেনে বহি থাকিব লাগে আৰু হাজবেণ্ডৰ কাৰণে ৰখি থাকিব লাগে কেতিয়া আহিব এতিয়ালৈকে অহাই নাই মোৰ ৰেডি হয় 2 ঘণ্টামান হ'ল বহিয়ে আছোঁ হাজবেণ্ডে আহিয়ে নাপায় এনেকুৱা কাৰ লগত হয় অলপ জনাবচোন মোকো মোৰ লগত কিন্তু বহুত হয় এনেকৈ নাহে এনে ৰখি থাকিব লাগে আহিয়ে নাপায় কি কৰিম যে মই মানুহজনৰ লগত নাজানো আৰু কি কৰিম কিন্তু উপায় নাই মোৰ গিৰেক হাজবেণ্ড হয় ৰখিবই লাগিব এতিয়া তেখেত কেতিয়া আহিব ৰেডি হ'ব মানে আইনাই চাব মই ইমান আইনা নাচাওঁ ইমান আইনা চাব আৰু মোৰ ভিডিঅ'বোৰ তোমালোকে ইমান নোচোৱা ন চালেও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰা চোৱা মনে চোৱা কিন্তু ফ'ল' নকৰা ইনষ্টাত ন চাবা ভিডিঅ'বোৰ চাই কিনে লাইক শ্বেয়াৰো কৰিবা ফ'ল' কৰিবা